হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। এয়া মই ঢেকীয়া শাক ভালকৈ ধুই ল'লোঁ আৰু বৰ্তমান এতিয়া ঢেকীয়া শাকখিনি ভালকৈ কুটিছোঁ। কেৰাহীত অকণমান তেল দি দিলোঁ, তেলখিনি গৰম হ'ব দিলোঁ। এতিয়া ইয়াত ঢেকীয়াখিনি দি দিম। ইয়াত পিঁয়াজ, জলকীয়া, হালধি, নিমখ এইখিনি কেৰাহীত একেলগে গৰম হোৱাৰ পিছত দি দিম। এতিয়া পিঁয়াজ দি দিলোঁ আৰু এইখিনি ভাল কৰি লৰাইছোঁ বৰ্তমান। আৰু এতিয়া জলকীয়া দি দিম 4-5টামান কুটি থোৱা। ইয়াত জলকীয়া মই দি দিলোঁ। আপোনালোকে বেছিকৈ দি দিব, অলপমান বেছি ভাল লাগিব। তো ইয়াতে হালধি নিমখ দিলোঁ আৰু ভাল কৰি লৰাইছোঁ, মানে কি লাৰিছোঁ ভাল কৰি। হালধি নিমখ দিয়া হৈ গ'ল। এতিয়া ঢেকীয়াখিনি ইয়াত দি দিলোঁ। মই পূৰা দিছোঁ, মানে কি গোটাই দিয়া নাই, অকণমানকৈ দিছোঁ। এতিয়া মই ঢেকীয়াখিনি গোটাই মানে দি দিলোঁ। এতিয়া এইখিনি ভাল কৰি মানে কি লৰাই দিম ঢেকীয়া শাকখিনি। এতিয়া মই ভাল কৰি লৰাই আছোঁ, মানে কি মিক্স হৈ যাব লাগিব নহয়, হালধি আৰু নিমখখিনি, জলকীয়া এইবোৰ সকলোখিনি। আৰু এনেকৈ মই এতিয়া লৰাই আছোঁ। হৈ গ'ল বৰ্তমান, মানে লাৰি দিয়া হৈ গ'ল। আৰু এতিয়া ঢাকনিখন দি দিম ইয়াত। এনেকৈ ঢাকনিখন মানে কি 5 মিনিট সময় আপোনালোকে দিব লাগিব এনেকৈ। তাৰপিছত 5 মিনিট হোৱাৰ পিছত ঢাকনিখন গুচাই দিব লাগিব। ইয়াত দেখিছে নহয় কেনেকুৱা হ'ল। এতিয়া এনেকৈ অকণমান মানে কি ভাজিব লাগিব। ইয়াত আপোনালোকে ডিমা দিবও পাৰে, নিদিবও পাৰে, সেইটো আপোনালোকৰ কথা। মই হ'লে ডিমা দিলে ভাল পাওঁ, আজি মই দিয়া নাই। এতিয়া মোৰ ইয়াত হৈ গ'ল। ইয়াত মই নুমাই দিলোঁ বলটোতে। এতিয়া মই ইয়াত গৰম ভাতেৰে খাম, মানে কি কেনেকুৱা হৈছে আপোনালোকক কম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই অকণমান ভাত বাঢ়ি লৈ ইয়াত ঢেকীয়া শাক, সেয়া কচু আৰু শুকান মাছ, ইয়াত নেমু টেঙা, জলকীয়া এটা লৈ ল'লোঁ, আতি ল'লোঁ, নেমু পিচ, ঢেকীয়া শাকেৰে মই এতিয়া মানে কি খাম। আপোনালোকে চাই থাকিব। আপোনালোকৰ নিশ্চয় চাগে লোভ লাগি গৈছে ন, আহি যাব দিয়ক খাবলৈ। এতিয়া মই মাৰি দিলোঁ গৰম গৰম ভাতেৰে, মজা হৈছে।